हम खुद को दिखाऊंगा हाय नहीं मुझे ना खान तो मिन कोने वाली হাই হেল্ল' নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ মই শিৱানী সকলোৰে ভালনে মোৰো ভাল বেয়াৰ মাজতে আৰু লেঙেৰা হৈ আজি ৰাসৰ প্ৰেক্টিছ চাব আহিছোঁ আৰু অলপমান আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখুৱাম বুলি ভাবিলোঁ এয়া চাব পাৰে ইমান মানুহ আজি মানুহ ভিৰ হৈ আছে গাইছ ৰাসৰ প্ৰেক্টিছ চাবলৈ আৰু এয়া চাওক ষ্টেজৰ কামো চলি আছে বৰ্তমান ৰাসৰ প্ৰেক্টিছো চলি আছে চাই থাকক আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু জনাওঁ যে ইয়াত ৰাস হ'ব 4-5-6 নৱেম্বৰ তাৰিখে আৰু ইয়াৰ পৰিচালক হৈছে দিবাকৰ পেগু ছাৰ হয় আৰু ষ্টেজৰ কামটো হৈছে দিবাকৰ পেগু ছাৰ আৰু সৰ্বেশ্বৰ কুটুম ছাৰ দুয়োজনে মিলি বনাইছে আৰু আপোনালোকে সকলোৱে চাবলৈ আহিব বুলি আশা থাকিল এই বছৰ মিচিং ভাষাতে হ'ব যোৱা বছৰ এদিন আছামিজ কৰিছিলে দুদিন মিচিং আছিলে এই বছৰ হৈছে সব মানে 3 দিনে মানে মিচিং ভাষাত হ'ব আৰু সকলোৱে চাবলৈ আহিব বুলি আশা থাকিল দেই গাইছ কোনেও মিছ নকৰিব গাইছ সকলোৱে আহিব দিবাকৰ ছাৰে কৰিব ন কংস লৈছে দিবাকৰ ছাৰে সকলোৱে আহিব ইমান ধুনীয়াকৈ এক্টিং কৰিছে এয়া চব কৃষ্ণ এয়া অলপমান দেখুৱাই দিলোঁ এয়া চাব পাৰে সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু গাইছ ময়ো কৰিবলগীয়া আছিলে বাট মোৰ এক্সিডেণ্ট হোৱাৰ কাৰণে কৰিব নোৱাৰিলোঁ এয়া চাব পাৰে ইমান মানুহ ভিৰ আজি কি কৰিব আৰু ভাগ্যত নাই ন গাইছ ভাগ্যত লিখা থাকিলে এইটো হ'বই ন চ' এক্সিডেণ্টৰ কাৰণে মই কৰিব নোৱাৰিলোঁ বহুত মিছ কৰিছোঁগৈ কৰিব মন গৈছেগৈ এতিয়া দেই গাইছ কি কৰিব লেঙেৰাটো হয়তো মই কৰিব নোৱাৰোঁ ন এয়া চাব পাৰে আমাৰ গাঁৱৰ ছোৱালী কেইজনী চব মিলি আহিছোঁ আজি গাইজ চাবলৈ ৰাসৰ প্ৰেক্টিছ এয়া চাব পাৰে ছাৰে অলপমান শিকাই আছে এতিয়া এয়া কালীয় দমনৰ কৃষ্ণ হয় মিছ মনালিছা টাইট বৰ্তমান ষ্টেজৰ ওপৰত আছে প্ৰেক্টিছ কৰি আছে তাই বহি আছে সিহঁত কেইজনীকে প্ৰেক্টিছ কৰাই দিছে আৰু বৰ্তমান আৰু গাইজ সকলোৱে আহিব আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গাইজ বাই বাই